নমস্কাৰ বন্ধুসকল, কি খবৰ তোমালোকৰ? পুনৰ স্বাগতম জনাইছো মোৰ অন্যতাৰ ভিডিঅ' মাজলৈ আৰু আপোনালোকে চাই আছে মিষ্টাৰ সুনন্দ। So guys, আজি আমি কথা পাতিম কিছুমান ৰাইডাৰ বিষয়ে আৰু কিছুমান প্ৰেমিকাৰ বিষয়ে আৰু কিছুমান যিবোৰ ৰাতি হলে মদ খায় ৰাতিপুৱা হলে মাইকী হিজিয়াই আমি ডেন্স কৰে। সো তেহেতৰ বিষয়ে কথা পাতো। সো ভিডিঅ'টো আৰম্ভণিতে এটা কথা কৈ লওঁ যে এই ভিডিঅ'টো কেৱল এণ্টাৰটেইনমেণ্ট পাৰপছৰ কাৰণে বনোৱা হৈছে, কোনো যাতে চিৰিয়াছলি নলয়, কাৰণ মই সদায় ধেমালি কৰোঁ আপোনালোকৰ বাবে আৰু আপোনালোকে ধেমালি বুলি ভাবিলে হ'ল। মই কাৰণ আপোনালোকক হঁহুৱাব বিচাৰোঁ আৰু কিছুমান কথা বুজাব বিচাৰোঁ, তাক লৈ মই আজি এই ভিডিঅ'টো বনাইছোঁ। চ' ভিডিঅ'টো আৰম্ভ কৰোঁ, বেছি দেৰি নকৰোঁ, ব'ল। সো গাইজ দেখিব পাইছে এইটো হিজিৰামি কৰিব ওলাইছে, কাৰণ কি কথা কি বতৰা নাজানো, কাৰণ ৰাতি হলে সিহঁতি মাল খায় আৰু দিনত হলে কঁকাল ভাঙি ভাঙি নাচিব। আৰে তই মতা নে হিজিৰা দেহাকণ। ল'ৰাবোৰৰ কি হয় নাজানো, কিছুমান ল'ৰা আছে ৰাতি হলে মদ খায়, ৰাতিপুৱা হলে ভদ্ৰতা লোক জেগায়, আৰু ইহঁতি কি হৈছে দিনত হলে হিজিৰামি কৰে আৰু ৰাতি হলে পানীটো খায় আৰু নিচা লাগি গ'ল সেইবোৰ কৰিব। আৰে তহঁতৰ যদি কাম বন নাই ন, আৰু এটা কথা ক'ব যাওঁ, ইহঁতৰ কাম বন নাই মানে কি হ'ল, ইহঁতৰ ঘৰৰ মানুহে পঢ়াব পঠালে আৰু পঢ়িব গৈ ইহঁতি হোষ্টেলত সোমাই হিজিৰামি ডেন্স কৰি আছে। যদি ইমান হিজিৰা মই কৰিবই মন গৈছে ন, ৰেলৱালীত যাবি এনেকে এনেকে বজাই থাকিবিগে, তেতিয়া বহুত টকা পাবি, এইটো পাবি। ইহঁতক কিছুমান কথা ক'বলৈ মন যায়, ইহঁতক ল'ৰা বুলি সন্মান কৰিবই মন নাযায়, কাৰণ কিয় আপোনালোকে নিজে বুজি পাইছে। ইহঁতৰ এক্টিংবোৰ চাওকচোন, এইবোৰ এক্টিং কৰি যদি ইহঁতি মতা পুৰুষ বুলি দেখাব যায়, চ' কোনে ইহঁতক সন্মান কৰিব? নকৰে ন, কাৰণ ইহঁতিতো হিজিৰা হয়। ৰাইডাৰ বুলিবলৈ আপোনালোকে কি বুজে নাজানো। ৰাইডাৰ এটা হ'ল যিটো বাইক চলাই, এখন বাইক চলাই যিখন মানে ভাল এণ্টাৰটেইনমেণ্ট দিব পৰা ভিডিঅ' বনায়, যেনেকৈ দা UK 07 ৰাইডাৰ, যেনেকৈ আমাৰ বিকাশ সেনেকুৱা ৰাইডাৰ, সেইবোৰ কয় ৰাইডাৰ বুলি। আৰু ইহঁতৰ ৰাইডাৰবোৰ চাওকচোন, ভিডিঅ' ক্লিপটো এবাৰ চাই লওক। সিহঁতি দুইটা আহিছে NSখন চলাই, তহঁতৰ যদি ইমান ষ্টাৰ্ট মাৰিব মন গৈছে ন, যদি ৰাইডাৰ হ'বই মন গৈছে, অলপ গ্ৰাট চাট লগাই ল ভাই, কাৰণ তহঁতৰ মাৰে বাপৰে সিহঁতি বাইকখন কিনি দিছে ভালকৈ চলাবলৈ বা কলেজ চলেজলৈ যাবলৈ, কিন্তু তহঁতি কি কৰিছ একদম পালি বুলি ফূৰ্তিতে আৰু দাঙিব গৈ খালত সোমাই পৰিলি। কি হ'ল তাৰপাছত? মাৰৰ হাতত লাগিল চুনা, কাৰণ মাৰে সৈতেতো টকা দিব লাগিব ন ভাল কৰিবলৈ, তহঁতিতো মেডিকেলত পৰি থাকিবি। এইফালে তহঁতকো বচাব, এইফালে বাইকখনকো ঠিক কৰিব। ভাল লুটিছো আৰু ন মাৰতো। कौन है ये लोग? कहाँ से आते हैं? মই এটা কথা ধৰিব নোৱাৰোঁ, কিছুমান মানুহে বাইক চলাই বহুত লেতেৰাকৈ চলায়, চাইকেল চলাই বহুত লেতেৰাকৈ চলায়, গাড়ী চলাই বহুত লেতেৰাকৈ চলায়, কাৰণ সিহঁতি নাজানে যে ৰাস্তাত আৰু এখন গাড়ী আহি থাকিব বা ৰাস্তাইদি বেলেগ এটা ল'ৰা ছোৱালী পাৰ হৈ গৈ থাকিব বা আইতা ককা যি আছে পাৰ হৈ গৈ থাকিব। যদি সিহঁতি স্পীডত গৈ যদি খুন্দিয়াই দিয়ে তেতিয়া কাৰ ৰিক্স হ'ব? কাৰণ পুলিচৰতো সেইবোৰ ৰিক্স কেতিয়াও নলয়, কাৰণ সিহঁতি জানে যে এইবোৰ আমি কৰা কাম নহয়, আৰু কাৰণ ইহঁতৰ লেখীয়া ফিতাহী মাৰিব গৈ নলাত সোমাই পৰে। যদি ইমান ষ্টাৰ্ট মাৰিব মন গৈছে ন, এটা কাম কৰিবি, এই পথাৰত গৈ মাৰিবি, তেতিয়া পৰিলেও ডুব নাপাওঁ, বাইক চাইকো একো নহয়। এই ৰাস্তাৰ মাজত লেবেল দেখাই ইনষ্টাগ্ৰামৰ ৰিল বনাই ফিতাহী নামাৰিবি, গম পাইছ? বাইক চলাব জানিলে বুলি যে এইবোৰ কৰিব লাগিব সেইটো কোনো কথা আহি নপৰে। समझ रहे हो ना? এটা ভিডিঅ' বহুত ইম্পৰ্টেণ্ট ভিডিঅ', আপোনালোকে সকলোৱে জানে প্ৰেম বোলা বস্তুটো কেনেকুৱা, আপোনালোকে চিয়ৰ বুজি পায় প্ৰেম এটা বস্তু কি বস্তু, যিটো প্ৰেম এটা ল'ৰা ছোৱালীৰ মাজত হয়। সেনেকুৱা প্ৰেম মোৰ লগতো হৈছে আৰু মই ঢোকা খাই থৈছোঁ। আমাৰ আকৌ এনেকুৱা এটা প্ৰেম আমাৰ অসমত ওলাইছে, যিটো প্ৰেম দেখিব পাইছে চানা বাইদেউ, চানাই প্ৰেম কৰিছে, দেখিব পাইছে না? আমাৰ ভাতৰ চৌ কেৰাহীটো ইমান কোলা নহয়, এইটো কেলা যিমান কোলা। गजब बेइज्जती है। মই ধৰিব নোৱাৰোঁ ভিডিঅ' বনালে চেনাইয়া কোলা বনাই লয় নে মেকআপ কৰি লয় নে ই এনেকৈ কোলা। মোৰ স্পৰ্টিংটো কোলা।
মানে সেইটো মেট্ৰৰ কেলা Credit cards and the scammers. Hitting the licks in the চানা এজনী ইমান ধুনীয়া ছোৱালী হা মই এটা এনে কথা এক্সাম্পল এটা দিছোঁ চানা এজনী ইমান ধুনীয়া ছোৱালী ইমান ধুনীয়া ভিডিঅ' বনাই বুলি নকওঁ ভিডিঅ'টো তাই ফকতীয়া ভিডিঅ' বনায় কাৰণ তাই গোটেই গাৰ ফিগাৰটো দেখাব বিচাৰে আৰে তোৰতো ফিগাৰটো কোনো নাচায় কাৰণ ক্ষেত্ৰটো বাটো মৰাই থৈছ আকৌ কেনেকেনো তোৰ ভিডিঅ' চাব अच्छी बात बोली आपको अच्छी लगी तो ऐसे थोड़ा मार दीजिए हाथ आप চানা প্ৰেম জনমে জনমে আমাৰ প্ৰেম নজমে নজমে মানে আমি ধোকা খালোঁ প্ৰেম ভাল পোৱা সেইটো এটা বহুত ডাঙৰ বস্তু যিটো বস্তু আপোনালোকে কি কয় নাজানো কিন্তু ভাল পালে কিছুমান শব্দ আহি পৰে ভাল পালে কিছুমান কথা বুজাব চেষ্টা কৰে কিন্তু কি হয় আপোনাৰ কিছুমান কথা কিছুমান ছোৱালীয়ে বুজি নাপায় আৰু কিছুমান কথা কিছুমান ল'ৰাই বুজি নাপায় ভাল পোৱাত বহুত সৰু সৰু কথাত কাজিয়া হয় বহুত সৰু সৰু কথাত ব্ৰেকআপ দি এৰি থৈ যোৱা তেনেধৰণৰ মোৰ লগত হৈছে মই একো কথাই নাপাতো একো বেয়াও নকওঁ তাৰ ভিতৰতো মোকেই ধোকা দি থৈছোঁ এতিয়া কি আৰু বিন্দাছ লাইফ ভিডিঅ' বনাই থাকোঁ আপোনালোকক এণ্টাৰটেইনমেণ্ট বিচাৰি ফুৰোঁ যদি মোৰ ভিডিঅ' চাই ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব আৰু শুনক মই যেতিয়া এটা টাইমত নিজৰ তাতত আহি পৰিম ন তেতিয়া মোৰ পাছত কুকুৰৰ লেখীয়াকৈ তাইও আহি পৰিব লাগিব নামটো মই মেনশ্যন কেতিয়াও নকৰোঁ যোনে মোৰ ভিডিঅ'টো চাই আছে তাই বুজি নিশ্চয় পাইছে এই তোমাক কোৱা নাই আকৌ মই সিজনীক কৈছোঁ জানি লোৱা ভালকৈ গম পাইছে চাগে তাই ভাল পাই চেনি খাই এৰি থৈ যোৱাটো বহুত এটা ডাঙৰ কথা বা এটা ল'ৰাই ভাল পাইছে এজনী ছোৱালীৰ লগত ৰিলেশ্যনশ্বিপত আছে ল'ৰাটোৱে তাইক এমাহ দুবছৰ এবছৰ ভাল পাই যদি অকণমান সৰু কথাত যদি এৰি থৈ যায় তেনে ছোৱালীজনীৰ অনুভৱটো কেনেকুৱা হয় ছোৱালীজনীৰ যিটো অনুভৱ হয় ল'ৰাটো সেইটো অনুভৱেই হয় কাৰণ এজনী ছোৱালীয়ে যেতিয়া ল'ৰাটোক ভাল পাই এৰি থৈ যায় ন সেই ল'ৰাটো এনেকুৱা অনুভৱ হয় আৰু আমাৰ আকৌ কি হয় আমাৰ চানা বাইদেউ অনুভৱেই নাই কাৰণ তাই সদায় মৰাই আছে সদায় প্ৰেম কৰি আছে কাৰণ ভিডিঅ'টো আপোনালোকে দেখিব পাইছে কি কয় আকৌ আমি নেক্সটকে কেনেকৈ ক'ব দিনত হ'লে ভিডিঅ' বনাই ৰাতি হ'লে I got broads in Atlanta. खत्म बाय बाय टाटा থেংক ইউ ছ' মাছ ৱাচিং মাই ভিডিঅ' আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ যদিহে মোৰ এই ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব আৰু কাষত থকা ঘণ্টা বটনটো টংকৈ দবাই দিব কাৰণ সেইটো দবালেহে মোৰ নটিফিকেশ্যনবোৰ পাই দিব চ' আজিলৈ এৰিলোঁ এণ্ড বাই এণ্ড লভ ইউ বাই বাই